মই সকলো বন্ধুবৰ্গলৈ নমস্কাৰ জনাই আজি আপোনালোকক নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ মোৰ লগৰ ফ্ৰেণ্ড দুগৰাকীমানৰ লগত এখন নতুন ৰিজৰ্টলৈ আহিছোঁ। এই ৰিজৰ্টখন আছে দুলীয়াজান জয়ানগৰত আছে। মোৰ ফ্ৰেণ্ড এগৰাকীয়ে আজি অ'পেনিং কৰিছে আৰু সেইবাবে আমি সকলোৱে মিলি আহিছোঁ এই নতুন ৰিজৰ্টখনলৈ। আৰু আপোনালোককো অলপ ভাবিলোঁ যে দেখাই দিওঁ। এই ৰিজৰ্টখন মই বাহিৰৰ পৰা এবাৰ দেখাই দিছোঁ। এই ৰিজৰ্টখন আছে জয়ানগৰ, দুলীয়াজান জয়ানগৰ ফালে সোমাই আহিব লাগে আৰু দুলীয়াজান কলেজৰ ওচৰতে আছে এই ৰিজৰ্টখন। আৰু মই এয়া ভিতৰলৈ সোমাই আহিছোঁ, আপোনালোকক অলপ ভিতৰখন দেখাই দিছোঁ। ভিতৰখন দেখিছেনে কি সুন্দৰ, আৰু গোটেই বাঁহৰ কাম কৰা আছে আৰু মোৰ ফ্ৰেণ্ড দুগৰাকীমানৰ লগত আপোনালোককো দেখাই দিছোঁ। এয়া দেখিছেনে, এয়া ইমান সুন্দৰ দেখিছে, কি ধুনীয়াকৈ বনাইছে। আৰু এয়া হৈছে বান্ধৱীগৰাকী হৈছে মানে কি মালিকনী হৈছে দেই এই ৰিজৰ্টখনৰ। আৰু এয়া ওপৰ ফালে দেখাই দিছোঁ অলপ, বাঁহৰ মাজত কি সুন্দৰকৈ লাইট লগাই দিছে দেখিছেনে। আৰু ফুল ইমান ধুনীয়াকৈ বাঁহ দি পেলাই ফুল কাটিছে। আৰু এনেদৰে আমি অলপ সময় সকলোৱে কথা বতৰা পাতিলোঁ। বহুত মোৰ লগৰ ফ্ৰেণ্ড আহিছিলে, সেইবাবে কথা বতৰা পতা হ'ল। আৰু এনেদৰে আমি কফি আৰু কিবাকিবি বহুত খালোঁ, যিহেতু আজি অ'পেনিং কৰিছে সেইবাবে। আৰু আজি আমি নিজে কিনি খাবলগীয়া হোৱা নাই, আজি অ'পেনিং কৰিছে বাবে আমি সকলোৱে এনেদৰে খাইছোঁ। আকৌ এদিন যাবই লাগিব, তাকে ভাবিছোঁ আৰু যাম বুলি। আৰু আমি সকলো এনেদৰে ফূৰ্তি কৰিলোঁ, কথা বতৰা পাতিলোঁ, ভিডিঅ' বনালোঁ। আৰু লগতে মই চান্সতে এনেদৰে মই সকলো লগতে ফটো মাৰি ল'লোঁ। আৰু যিহেতু মোৰ লগৰ বহুত ফ্ৰেণ্ডক লগ পালোঁ। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে মোক লাইক এটা দিব, কমেণ্ট কৰিব আৰু ফ'ল' কৰি দিব। টাটা, বাই বাই।